হেল্ল' গাইজ, টেক ফৰ আছামলৈ আপোনালোক সকলোকে স্বাগতম। আমাৰ মাজৰ হয়তো বহুতে মোবাইলৰ পৰা কম্পিউটাৰত কেনেকৈ ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰি সেইটো নাজানে। সেয়ে আজি মই মোবাইলৰ পৰা কম্পিউটাৰত ইণ্টাৰনেট কেনেকৈ পাব পাৰি তাকে দেখুৱাবৰ বাবে ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ। চ' আহকচোন আৰম্ভ কৰোঁ। চ' প্ৰথমতে আপুনি নিজৰ মোবাইলত ছেটিংছলৈ যাওক। ছেটিংছত ক্লিক কৰক। নেক্সট স্ক্ৰীনত ইয়াতে দেখা পাব মোৰ বুলি অপশ্যনটো। তো মোৰত যাব। তাৰপিছত আপুনি দেখা পাব টেডাৰিং এণ্ড পৰ্টেবল হটস্পট অপশ্যনটো, তাত ক্লিক কৰিব। তাৰপিছত এইটো অন কৰি দিব। অন হৈ গ'ল। অন হোৱাৰ পিছতে ছেটআপ ৱাইফাই হটস্পট অপশ্যনটো দেখা পাব, তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ স্ক্ৰীন এখন আহিব। তো স্ক্ৰীনখনত ইয়াতে দেখাই আছে পাছৱৰ্ড এটা ডট হৈ আছে। তো পাছৱৰ্ডটো চোৱাৰ কাৰণে শ্ব' পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰিব লাগিব। এতিয়া আমি শ্ব' পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰিম। এতিয়া দেখিছে পাছৱৰ্ডটো ABCDEFGH। আপুনি এইটো সলনি কৰিও ল'ব পাৰে, আৰু কিছুমান ডিভাইচত এই বস্তুটো নাথাকে। তো এতিয়া ছেভ কৰি এতিয়া আমি কম্পিউটাৰলৈ যাম। তো কম্পিউটাৰত অহাৰ পিছত তলত দিয়া এই অপশ্যনটোলৈ যাম। এই অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এতিয়া মোৰ ডিভাইচটো দেখাই আছে। এতিয়া আমি কানেক্ট অপশ্যনটোত ক্লিক কৰিম। কানেক্ট হোৱাৰ পিছত ইয়াতে ছিকিউৰিটি পাছৱৰ্ড বিচাৰিছে, যোনটো আমি অকণমান আগতে মোবাইলত পাইছিলোঁ, ABCDEFGH। এতিয়া নেক্সট কৰিম। এতিয়া ইয়াতে কানেক্টেড বুলি দেখাই দিছে। তো ইণ্টাৰনেটটো আহিলে নে নাই তাক চাবৰ বাবে আমি ইয়াতে কাৰ্চৰডাল লৈ যাম। তো ইয়াতে ইণ্টাৰনেট এক্সেছ বুলি দেখাই আছে। তো এতিয়া আপোনাৰ কম্পিউটাৰটো ইণ্টাৰনেটৰ লগত কানেক্ট হৈ গৈছে। আৰু বেলেগ ধৰণেও আপুনি মোবাইলেৰে কম্পিউটাৰত ইণ্টাৰনেট কানেক্ট কৰিব পাৰে। মই আগলৈ তেনেকুৱা ভিডিঅ' আপোনালোকলৈ লৈ আহিম। চ' যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু ভৱিষ্যতে নতুন নতুন টেকন'লজিৰ বিষয়ে জানিব বিচাৰে, ভিডিঅ'টো লাইক কৰক আৰু টেক ফৰ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰক। আজিলৈ এইখিনি। ধন্যবাদ। জয় আই অসম।